लोंनाय दै बयनोबो नांगौ गोग्गो दै मोजां दै लोंनो एसेब्लाबो लुबैयो नाथाय उदालगुरि जिल्लायावहाय दिनैहाय JJM नि खामानि मावनानै दिनै बे वाटार ना दै हरग्रा साप्लाय खालामग्रा साननैसो दै मोजां मोनलोंबाय बिनि उनावहाय गाज्रि जाफिनबाय थ' दिनैहाय मा अबस्था जानानै दं रिहुन दैमारि सारनि माखासे बुंनाय ना বিবুংথি बेखौ जों एसे खोनासंनानै लानि খোৱাপানী আঁচনি নিৰ্মাণ কৰিছিলে আৰু ৰাইজে মোক তেওঁলোকে জনাইছিল যে কেইদিনমান পানী পোৱাৰ পিছত আৰু ৰাইজে পানী পোৱা নাই মেচিনবিলাক বেয়া হৈ থাকে তেওঁলোকে বহুতবাৰ বিভাগীয় কৰ্তৃপক্ষক জনাইছে ঠিকাদাৰক জনাইছে তৎসত্ত্বেও যিখিনি বেয়া হৈছে তেওঁলোকে কৰি দিয়া নাই সেইকাৰণে তেওঁলোকে মোক জনালে আজি মই আহিছোঁ চাবৰ কাৰণে হয় তাত যিটো মই চাই দেখিলোঁ য'ত 15,000 টেংকি হ'ব লাগে সেইটো এটা সমস্যা আছে তাৰপিছত ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত যিমানখিনি ইয়াত যি টেকনিকেলি যিখিনি মেচিন দিয়াৰ ব্যৱস্থা কৰিছে সেই মেচিনটো একদম নিম্নমানৰ যাৰ কাৰণে খুব সোনকালে বেয়া হৈ থাকে তো সেই কথাটো মই আজি চালোঁ মই নিজেই চালোঁ যথেষ্ট নিম্নমানৰ সামগ্ৰী ইয়াত ব্যৱহাৰ কৰিছে আৰু সেইকাৰণে মই ৰাইজক আশ্বস্ত কৰিছোঁ যে আমাৰ বিভাগৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেখেতৰ লগত মই কথা পাতিম আৰু সেইটো ঠিক কৰি দিয়াৰ ব্যৱস্থাটো মই কৰি দিম বুলি তেওঁলোকক কৈছোঁ কাৰণ এইটো অঞ্চলত একদম খোৱাপানীৰ বহুত ডাঙৰ সমস্যা আৰু সেইকাৰণে মই মন্ত্ৰী থকা সময়তে ইয়াত খোৱাপানীৰ ব্যৱস্থাটো মই কৰি দিছিলোঁ তো মই আশা ৰাখিম বিভাগীয় কৰ্তৃপক্ষই সেইখিনি দায়িত্ব ল'ব আৰু ৰাইজক বিশুদ্ধ খোৱাপানী দিয়াৰ ব্যৱস্থাটো কৰিব ইয়াৰ উপৰিও মই এইখন গাঁৱত আজি আহি ৰাইজৰ লগত মত বিনিময় কৰিলোঁ ইয়াত দেখা পালোঁ তেওঁলোকে বহুত কমপ্লেইন কৰিছে PMI ঘৰবিলাক যে এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ এই চৰকাৰ দিনত যথেষ্ট ঘৰবিলাক আহিছিলে কিন্তু প্ৰতিটো বেনিফিচিয়াৰী ঘৰটো আমি দেখা পালোঁ যে সকলোখিনি প্ৰায় ইনকমপ্লিট একদম কমপ্লিট হোৱা নাই গতিকে মই ৰাইজক মই অনুৰোধ কৰিছোঁ গোটেই বেনিফিচিয়াৰী লিষ্টটো দিবৰ কাৰণে আৰু সেই বিষয়ে মই কৰ্তৃপক্ষৰ লগত আলোচনা কৰিম আমাৰ উপায়ুক্ত ডাঙৰীয়াৰ লগত মই কথা পাতিম যাতে সোনকালে তেওঁলোকৰ ঘৰটো যাতে বনাই দিয়ে কাৰণ দুখীয়া মানুহ তেওঁলোকে চৰকাৰী ঘৰ এটা পাইছে যেনে তেনে মই সোমাই থাকিব পাৰিম আশ্ৰয় এটা মই পাম কিন্তু সেইখিনি আমাৰ যিসকল VCDC চেয়াৰমেন যিসকল মেম্বাৰসকল আছে যিসকলে কনষ্ট্ৰাকশ্যন কৰিছে তেওঁলোকে সেইখিনি দায়িত্বটো লোৱা নাই গতিকে এইবিলাক সমস্যাটো ইয়াত আছে যিখিনি পাৰোঁ আমি চেষ্টা কৰিম এই সমস্যাবিলাক সমাধান কৰি দিবৰ কাৰণে